বন্ধুসকল, আজি সোমবাৰ সন্ধিয়া অন্য সোমবাৰকেইটাৰ দৰে আজিও মই অন্য এটি কবিতা আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আজি মোৰ কবিতাৰ শিৰোনাম নিৰ্বাচনী ৰাজনীতি আৰু পাভলুটি। সাম্প্ৰতিক সময়ৰ লগত খাপ খোৱা এটা কবিতা, আপোনালোকে সকলোৱে শুনিব। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব মোৰ এই কবিতাটি। আকৌ এবাৰ কৈছোঁ, মোৰ কবিতাৰ শিৰোনাম নিৰ্বাচনী ৰাজনীতি আৰু পাভলুটি। আকৌ নিৰ্বাচন, টিকট পোৱাসকলৰ উগুল থুগুল মন। এইবাৰ জয় হমেই হম, নতুনকৈ হম মই বিধায়ক। সকলোৱে ছাৰ বুলি মাতিব মোক। টিকট প্ৰত্যাশীসকলেও নাপালে টিকট। 5 বছৰ কাম কৰাৰ পিছত ধুমকেতৰ দৰে হঠাৎ সলনি কৰি দল। প্ৰত্যাশীসকলৰ টিকট কাঢ়ি লৈ গ'ল। সমষ্টিত 5 বছৰ কাম কৰি প্ৰত্যাশীসকল আজি পৰিল ভাগৰি। উপায় নাই, কি কৰিম কি নকৰিম, সংবাদ মেল পাতিয়েই ক্ষান্ত হৈ ৰ'ল। এয়াই ৰাজনীতি, ক্ষমতাৰ শকত বৰ নেতাই হঠাৎ মাৰে পাভলুটি। হায় ৰে হায়, কিদৰে নেতাৰ চৰিত্ৰ সলনি হয়, সকলোবোৰ দেখি আজি ঘিণ লাগি যায়। ধন্যবাদ। আশা কৰোঁ মোৰ এই কবিতাটি আপোনালোকে ভাল পাব আৰু আপোনালোকে আগৰ কবিতাকেইটাৰ দৰে সঁহাৰি জনাব। আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।